নমস্কাৰ সকলোলৈকে। মই প্ৰথমতে এইটো বস্তু ক্লিয়াৰ কৰি ল'ব বিচাৰোঁ, ঠিক আছে, যে মই প্ৰাইভেট জব আৰু পাব্লিক জবৰ মাজত বা প্ৰাইভেট জব আৰু চৰকাৰী চাকৰিৰ মাজত একো কম্পেয়াৰ কৰিব বিচৰা নাই, ঠিক আছে। লগতে মই এনকাৰেজো কৰিব বিচৰা নাই কাকো প্ৰাইভেট জব কৰিবৰ কাৰণে। বাট যদি কোনোবাই প্ৰাইভেট জব কৰি আছে তাক ডিছকাৰেজ কৰাটো মই ভাল বুলি নাভাবোঁ, স্পেচিয়েলি এনেকৈ। ইমান পঢ়া শুনা কৰি প্ৰাইভেট চাকৰিহে কৰিছা যে, চৰকাৰী চাকৰি নাপালা নেকি? এনেকৈ মানে ডিছকাৰেজ কৰাটো ইমান ডাঙৰ প্ৰব্লেম নহয়, ঠিক আছে। আৰু এইটো মানুহে কোৱাটো ক'বই, কিবা নহয় কিবা ক'বই। বাট এই প্ৰব্লেমটোৰ যোনটো ইমপ্লিকেশ্যন হয়গৈ, মই ভাবোঁ সেই ইমপ্লিকেশ্যনটো বহুত ডাঙৰ হয় আমাৰ ছ'চাইটিত। আৰু সেই ইমপ্লিকেশ্যনটোৰ কাৰণে আল্টিমেটলি চবেই ছাফাৰ কৰে। মই সেই বস্তুটো এক্সপ্লেইন কৰিব ট্ৰাই কৰিম। ফাৰ্ষ্টতে খালি মই এটা বস্তু বুজি নাপাওঁ যে আমি প্ৰাইভেট জব বুলি ক'লে আমাৰ মাইণ্ডছেটটো ইমান কিয় চেঞ্জ হৈ যায়। সেই বস্তুটো মই একদম ফাৰ্ষ্টতে সেইটো বস্তুৱে বুজি নাপাওঁ। বিকজ হাৰ্ডৱৰ্ক বা ষ্ট্ৰাগল বা যিয়ে হওক চবতেই থাকে। মই গম পাওঁ যে এটা গভৰ্ণমেণ্ট জব কৰিবৰ কাৰণে বা এটা ভাল পজিশ্যন পাবৰ কাৰণে গভৰ্ণমেণ্ট জবত বহুত ষ্ট্ৰাগল থাকে, বহুত ডেডিকেশ্যন থাকে, বহুত কিবা কিবি থাকে। তেনেকৈ প্ৰাইভেট জব এটাতো থাকে যদি ভাল পজিশ্যন এটা পাব লাগে। আৰু মই প্ৰাইভেট জবটো পাৰফেক্ট বুলি কোৱা নাই, মই গম পাওঁ যে বহুত ডিছএডভান্টেজ আছে, বহুত কিবা কিবি আছে প্ৰাইভেট জবত। তেনেকৈ গভৰ্ণমেণ্ট জবতো আছে, চবৰে নিজৰ ডিছএডভান্টেজ এডভান্টেজ থাকে। বাট সেই দুইটা ইমান মাইণ্ডছেটটো আমাৰ কিয় চেঞ্জ হৈ যায় প্ৰাইভেট বুলি কোৱাৰ লগে লগে। বিকজ আমি যদি এতিয়া কিছুমানে ক'ব পাৰে যে ইম্পৰ্টেঞ্চৰ কথা, যে ইম্পৰ্টেণ্ট নহয় প্ৰাইভেট জবটো, প্ৰাইভেট জব কৰা যায়, প্ৰাইভেট জবখিনি বেচিকেলি। বাট সেইটো মোৰ মতে বহুত ৰিলেটিভ হয়। আমি যদি ভালকৈ ভাবি চাওঁ, প্ৰাইভেট জবখিনিৰো আমাৰ লাইফত ইম্পৰ্টেঞ্চটো বহুত আছে। এতিয়া যেনেকৈ মই এটা সৰু এক্সাম্পল দিম, যে যেতিয়া কৰোণা ভাইৰাছ ষ্টাৰ্টিঙত ওলাইছিলে, তেতিয়া আমাৰ কাৰণে মানে আমাৰ লাইফত যোনখিনি হেল্থ কেয়াৰ ৱৰ্কাৰ বা যোনখিনি এচেঞ্চিয়েল ছাৰ্ভিচৰ ৱৰ্কাৰ আছিলে, সিহঁতৰ কাৰণে আমাৰ ইম্পৰ্টেঞ্চটো বা ৰেচপেক্টটো বহুত বাঢ়ি গৈছিলে। বাট সেই ইম্পৰ্টেঞ্চটো আগৰ পৰাই আছিলে। বাট যেতিয়া আমি প্ৰব্লেম এটা একচুৱেলি ফেচ কৰি আছিলোঁ, তেতিয়া আমি সেই বস্তুটো বেছি ভালকৈ ৰিয়েলাইজ কৰিছিলোঁ। অকল ডিফাৰেঞ্চটো সেইটোৱে। এতিয়া প্ৰাইভেট জবৰ ক্ষেত্ৰতো মই মানে যদি হেৰিয়ে চোৱা, আমাৰ ডেইলি লাইফ ষ্টাইলটোৱে চাওঁ, আমি ৰাতিপুৱা শুই উঠাৰ পৰা টুথব্ৰাছ, টুথপেষ্টটোৰ পৰা ধৰি চাবোন, চেম্পুৰ পৰা ধৰি যি বস্তু ইউজ কৰোঁ, মানে 95% বস্তু আমি প্ৰাইভেট ছেক্টৰত প্ৰডিউচ হোৱা বস্তুৱেই ইউজ কৰোঁ দিনটোত, হয় নাই? এতিয়া যদি একদিনৰ কাৰণে গোটেইখিনি বন্ধ হৈ যায়, তেতিয়া আমাৰ ফিল হ'ব ন যে বা এইখিনি বস্তু নহ'লে দেখোন আমি নোৱাৰোঁ। এতিয়া গোটেইখিনি বস্তুটো বাদেই দিয়া, সৰু যদি টুথব্ৰাছ আৰু টুথপেষ্টটো নাইকিয়া হৈ যায়, তেতিয়াই আমাৰ কেনেকুৱা লাগে। অবভিয়াছলি ইম্পৰ্টেঞ্চ এটা ফালৰ পৰা চাব গ'লে ৰিলেটিভলি চব বস্তুৰে, চব জবৰে ইম্পৰ্টেঞ্চ আছে আমাৰ লাইফত। বাট আমি নিজে ৰিয়েলাইজ কৰাৰ ওপৰত ডিফাৰ কৰে সেইটো বস্তু। এতিয়া সেইটোতো হৈ গ'ল ইম্পৰ্টেঞ্চৰ কথা। মই সেইটো এৰিয়াত বেছি নাযাওঁ বাৰু, সেইটো চবৰে অপিনিয়ন ডিফাৰ কৰিব পাৰে। বাট মই এতিয়া মেইন টপিকটোত আহিব বিচাৰোঁ, যে মেইন টপিকটো মই যোনটো কৈছিলোঁ, ইমপ্লিকেশ্যনৰ কথাটো। যেতিয়া কোনোবাই ইনচাল্ট কৰে বা যেতিয়া কোনোবাই ডিছকাৰেজ কৰে প্ৰাইভেট জব কৰা বুলি, বা চৰকাৰী চাকৰি নকৰি ভাল পঢ়া শুনা কৰিও প্ৰাইভেট জব কৰি আছে বুলি, তেতিয়া সেই ডিছকাৰেজ কৰাটোৰ পৰা কি হয় গম পোৱা? আমাৰ ছ'চাইটিত এনেকুৱা এটা মানে কি হয় নহয়, হৈয়ে আছে মানে অলৰেডি, যোনটোৰ পৰা এনেকুৱা এটা মাইণ্ডছেট ক্ৰিয়েট হৈ আছে আমাৰ তাত, যোনটো মাইণ্ডছেটৰ কাৰণে এনেকুৱা সাংঘাতিক লেভেল এটা কম্পিটিশ্যন হয় চৰকাৰী চাকৰি এটাৰ কাৰণে, যোনটোৰ কাৰণে চবেই ছাফাৰ কৰে। যোনখিনি একচুৱেলি ইণ্টাৰেষ্টেড ষ্টুডেণ্ট সিহঁতিও ছাফাৰ কৰে, যোনখিনি ইণ্টাৰেষ্টেড নহয় সিহঁতিও ছাফাৰ কৰে। এতিয়া কেনেকৈ মই কৈ আছোঁ, এটা সৰু এক্সাম্পল দিম ইয়াতো, যে এতিয়া যদি আমি UPSCৰ কথাই চাওঁ, UPSCত এভৰি ইয়েৰ এৰাউণ্ড 10 লাখ মান ষ্টুডেণ্টে, মানে অন এন এভাৰেজ 10 লাখৰ ওচৰা-ওচৰি ষ্টুডেণ্টে এপিয়াৰ কৰে UPSC এক্সামটো। আৰু তাৰ পৰা অনলি 700 ষ্টুডেণ্টমান আল্টিমেটলি চিলেক্ট হয়গৈ, ঠিক আছে, মানে লাষ্টত। আৰু তাৰ মানে কনভাৰ্জন ৰেটটো হৈছে 0.0000007। মানে নিজেই ভাবি লোৱা, 100টাৰ পৰা সেই 007 সিমানটা মানুহে পায়।
কিমান মানে কম হয় কনভাৰ্জন ৰেটটো, তেতিয়াও এভৰি ইয়েৰ চবেই এপ্লাই কৰি থাকে। আৰু মই এইটো কোৱা নাই যে আমি এপ্লাই কৰিব নালাগে UPSCৰ কাৰণে বা গভৰ্ণমেণ্ট জবৰ কাৰণে, বাট তাৰ মাজত বহুত ষ্টুডেণ্ট এনেকুৱা থাকে, তাৰ মাজত মেজৰিটি এনেকুৱা হয় যোনে ধৰি লোৱা যাৰ একচুৱেলি ইণ্টাৰেষ্টেড হয়, যোনে একচুৱেলি সেইটো কাম কৰিব বিচাৰে, বাট তাৰ মাজত বহুত এনেকুৱাও থাকে যোনে সেইটো জব হয়তো কৰিব নিবিচাৰে, বাট প্ৰিফাৰ কৰে বিকজ ভাবে যে সেইটো বস্তু কৰিলে মে বি আমি ছ'চাইটিৰ ৰেচপেক্টটো বেছি পাম, বা আৰু ফেমিলি প্ৰেছাৰো হ'ব পাৰে, তেনেকুৱা বেলেগ বেলেগ ৰিজনৰ কাৰণেও বহুত থাকে। আৰু সেই বস্তুটো মোৰ মতে প্ৰব্লেম। সেইটো কাৰণে যোনখিনি একচুৱেলি ইণ্টাৰেষ্টেড ষ্টুডেণ্ট হয় সিহঁতৰ কাৰণে এটা আননেচেচেৰী কম্পিটিশ্যন ক্ৰিয়েট কৰি আছে নাই। সেইটোতো মই অকল UPSC বুলি কোৱা নাই, যিকোনো ফিল্ডতে মানে চৰকাৰী চাকৰি আমাৰ তাতে যদি চোৱা, সৰু মানে বহুত কম পষ্টৰ কাৰণেও 10-15টা পষ্টৰ কাৰণে লাখ লাখ ষ্টুডেণ্টে এপ্লাই কৰে, মানে গভৰ্ণমেণ্ট পষ্টৰ কাৰণে কথা কৈছোঁ মই। আৰু সেই প্ৰব্লেমটোৱে কি হয়, সেইটোতো কম্পিটিশ্যনটোতো প্ৰব্লেমেই। এতিয়া সেই প্ৰব্লেমটোৱে কি হয়, এতিয়া মাইণ্ডছেটটো আমাৰ চৰকাৰী চাকৰিৰ কাৰণে সৰুৰ পৰাই এনেকৈ ডেভেলপ কৰা যায়, মানে সৰুৰ পৰাই নহ'লেও এটা ষ্টেজত গৈ মানে ঘৰৰ প্ৰেছাৰ হওক বা ছ'চাইটিৰ প্ৰেছাৰ হওক, তেতিয়া আমাৰ ষ্টুডেণ্টখিনিয়ে বহুতে যোনে হয়তো প্ৰাইভেট ছেক্টৰত গৈ ভাল ভাল জব কৰিবগৈ পাৰিলেহেঁতেন, তেনেকুৱা ষ্টুডেণ্টবোৰেও প্ৰাইভেট ছেক্টৰৰ কাৰণে যোনখিনি স্কিল লাগে সেই স্কিলখিনি একুৱেৰ কৰিবই নোৱাৰে, বিকজ সিহঁতি 3 বছৰ লাগিলে সেই কোচিং কৰিয়ে পাৰ কৰি দিব। সেই 3 বছৰত যদি সিহঁতি যেনে যোনখিনি মই ইণ্টাৰেষ্টেড নহয় তেনেকুৱা ষ্টুডেণ্ট কৈছোঁ, সিহঁতি যদি সেই যোনখিনি গম পায়েই অলৰেডি মই কেতিয়াও UPSC ক্লিয়াৰ নকৰোঁ, সঁচাকৈ তেনেকুৱা মানে বিশ্বাস কৰা নকৰা, সঁচাকৈ তেনেকুৱা বহুত ষ্টুডেণ্ট থাকে যোনে গম পায়েই অলৰেডি মই কেতিয়াও UPSC ক্লিয়াৰ কৰিব নোৱাৰোঁ, তেতিয়াও সিহঁতি UPSC দি থাকে, একো সিহঁতৰ ইণ্টাৰেষ্টটো নাথাকে। বাট ঘৰৰ পৰা UPSC 3 বছৰ কোচিং কৰি থাকক লাগিলে, তেতিয়াও একো নকয় ঘৰৰ মাক বাপেকে, ভাবে যে একো নাই, ঠিক আছে কৰি থাকক। মই যোনখিনি ইণ্টাৰেষ্টেড হয় সিহঁতৰ ঠিক আছে, সিহঁতি 3 বছৰ কি 5 বছৰ কি 10 বছৰো কৰক, মোৰ একো প্ৰব্লেম নাই, সেইটোতো মই ভালেই পাওঁ, মানে সিহঁতি যদি সঁচাকৈ ইণ্টাৰেষ্টেড হয়। বাট যোনখিনি ইণ্টাৰেষ্টেড নহয় সিহঁতি মে বি বেলেগ এটা ছেক্টৰত গৈ কিবা এটা ভাল জব কৰিবগৈ পাৰিলেহেঁতেন, যদি সেই 3 বছৰটো তেনেকৈ ইউজ নকৰি কিবা এটা স্কিল ডেভেলপ কৰিবৰ কাৰণে ইউজ কৰিলে হয়, তেতিয়া সেই স্কিলটোৰ কাৰণে সি ভাল প্ৰাইভেট ছেক্টৰত কিবা জব এটা পালেহেঁতেন নাই, সেইটো কাৰণে তাৰ ইজিলি তাৰপিছত সি লাইফটোত তাৰ ছেটেল হৈ গ'লহেঁতেন। আৰু সেই বস্তুটো চেঞ্জ হ'বৰ কাৰণে আমাৰ মাইণ্ডছেটটো অলপ হ'লেও চেঞ্জ হ'ব লাগিব। যেতিয়া মাইণ্ডছেটটো অলপ চেঞ্জ হ'ব চবৰে, যদি আমি সেই সমান লেভেলৰ ৰেচপেক্টটো দিব ষ্টাৰ্ট কৰোঁ, তেতিয়া মে বি ষ্টুডেণ্টখিনিয়ে যেনেকৈ সেই 10-11ৰ পৰাই UPSCৰ কাৰণে বা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰে, মে বি প্ৰাইভেট জবৰ কাৰণেও তেতিয়াৰ পৰাই তেনেকুৱা ষ্টেজৰ পৰাই প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰিব। প্ৰাইভেট জব কৰাত মানে বহুতে প্ৰিপেয়াৰ কৰে, মই এইটো কোৱা নাই যে কোনেও নকৰে, বাট কম্পিটিশ্যনটো কম্পেৰেটিভলি গভৰ্ণমেণ্ট ছেক্টৰৰ কাৰণে বহুত বেছি, যদিও গভৰ্ণমেণ্ট ছেক্টৰত জবটো কম হয়। বাট যদি চবেই, আৰু প্ৰাইভেট ছেক্টৰত জব নাইকিয়া নহয়, ঠিক আছে, প্ৰাইভেট ছেক্টৰত জব বহুত আছে, যদি তোমাৰ সেই জবটোৰ কাৰণে যোনখিনি স্কিল আছে সেই স্কিলখিনি আছে মানে থাকে, তেতিয়া প্ৰাইভেট ছেক্টৰত কোম্পানীবোৰে হায়াৰ কৰিবই, কিয়নো কোম্পানী বহুত আছে তেনেকুৱা হায়াৰ কৰিবলগীয়া। বাট যদি তোমাৰ স্কিল নাথাকে, ডিগ্ৰীটোৰ লগত একো কেছ নাই, ডিগ্ৰী চবেই ল'ব পাৰে আজিকালি, বাট যদি স্কিলটো নাথাকে সেই কামখিনি কৰিবৰ কাৰণে, তেতিয়া কোনেও হায়াৰ নকৰে অবভিয়াছলি। চ' আল্টিমেটলি সেইটোত নিজৰ ওপৰতে ডিপেণ্ড কৰিব। চ' সেই মাইণ্ডছেটটো যদি চেঞ্জ হয়, মোৰ মতে সেই অলপ হ'লেও কম্পিটিশ্যনটো, মই কোৱা নাই যে গভৰ্ণমেণ্ট জবৰ কাৰণে কম্পিটিশ্যনটো একেবাৰে নাইকিয়া হৈ যাব, বাট অলপ হ'লেও কমিব। যোনখিনি একচুৱেলি ইণ্টাৰেষ্টেড ষ্টুডেণ্ট হয় সিহঁতক হেল্প কৰিব, আৰু যোনখিনি একচুৱেলি ইণ্টাৰেষ্টেড নহয়ো, মানে ইণ্টাৰেষ্টেড নহয়, সিহঁতকো হেল্প কৰিব, বিকজ সিহঁতি তেতিয়া নিজৰ কমচে কম বেলেগ হেৰিটো চাব ট্ৰাই কৰিব, নিজৰ সেই তেনেকুৱা স্কিলখিনি ডেভেলপ কৰি সেই তেনেকুৱা ছাইডত যাব চেষ্টা কৰিব। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। মই ভাবোঁ অলপ হ'লেও চবেই মানে বস্তুটো মই কি কনভে কৰিব বিচাৰিছোঁ বুজি পালে। চ' ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।